হেল্ল' এভৰিৱান, নমস্কাৰ। কি খবৰ? সকলোৰে ভালেই। মই বৰ্তমান ভালেই। আশা কৰোঁ সকলোৰে যাতে ভালে চলি আছে দিনবোৰ, সেয়াই কামনা কৰিলোঁ। মই ভিডিঅ' ফাৰ্ষ্ট ব্লগটোৱে দিয়া হ'ল ইউটিউবত, তাৰপাছতে ভিডিঅ' মই দিয়াই নাই, আপলোড কৰাই নাই। কিহৰ ওপৰতো ভিডিঅ'টো বনাওঁ তাকে ভাবি আছিলোঁ। তাৰপাছতে নহয়, ভাবিলোঁ যেতিয়া ইউটিউব চেনেলটো খুলিলোঁ, ভিডিঅ'টো বনাবলৈ ষ্টাৰ্ট কৰি দিওঁ আৰু লাহে লাহে বনাম। তাই ভাবিছোঁ আৰু তাকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, তেতিয়া মই অলপ উৎসাহ পাম, সাহস পাম ন বনাবলৈ। সেইটোৱে। এতিয়া অলপ পাছবেলা সময়, বেটাক লৈ এনেই অকণমান চোতালতে ঘূৰি ফুৰোঁ। কিনো কৰিম, কাম বন আজৰি হ'ল, এনেই আৰু অলপ মাক পিতেক দুয়োটাই আৰু পূৰা ন কিবা এটা কৰি দিয়ে, হাই কৰি দিয়ে, হাই ৱাও, হাই কৈছে দেই। মই পাৰে নহয় বেটাই ক'বলৈ, চব কথা কয় হয় নাই? আকৌ এবাৰ কৈ দিয়াচোন হাই বুলি, হাই কৈ দিয়া। ভিডিঅ' বনোৱাৰ অভিজ্ঞতাটো ইমান নাই বাৰু, হ'লেও বনাইছোঁ, কি হৈছে একো ধৰিব নোৱাৰোঁ। তেনেকৈ বনাই যাম বুলি আশা কৰিলোঁ। আপোনালোকে মোক সাহস দিব, উৎসাহ দিব, তেনেকৈ বনাই গৈ থাকিম আৰু যি পাৰোঁ। পথাৰত পানী অলপ অলপ হ'লেই, বৰষুণ দিছে যিহেতু। দেখাইছোঁ ৰ'ব, এইয়া পথাৰত পানী হ'লেই আৰু এতিয়া খেতি কৰা ছিজন আৰু মানুহে খেতি কৰিব আৰু ন বেটা। এতিয়া ট্ৰেক্টৰে বাব, গৰুৱে বাব, হাল। এইয়া পথাৰত পানী হ'লেই আৰু দেই। আপোনালোকৰ ফালে হাল বাইছে নাই কমেণ্ট কৰি জনাব দেই। আমাৰ ফালে বাব আৰু বাইছেই কিছুমানে, ৰাতিপুৱা বাই গ'লেই ট্ৰেক্টৰে হাল। হেল্ল' এভৰিৱান, আজি বহু দিনৰ মূৰত আকৌ ভিডিঅ' এটা ক্লিপ কৰিলোঁ। ভিডিঅ' দিয়া হোৱা নাছিল, ফাৰ্ষ্ট ভিডিঅ'তে দিলোঁ যিহেতু। তাৰপাছত কিহৰ ওপৰতনো ভিডিঅ'টো বনাম ভাবি পোৱা নাছিলোঁ। তাৰপৰা ভাবিলোঁ নহয়, যেতিয়া বনাই গৈ থাকোঁ আৰু ভিডিঅ' ক্লিপ এটা এটা কৰি গৈ থাকোঁ। এই আৰু এতিয়া বনাইছোঁ আৰু কি হৈছে নাজানো আৰু। বৰষুণকৈ এইকেইদিন দিনটো পাৰ হ'ল আৰু তেনেকৈ আজি ৰ'দ দিছে। ভাবিলোঁ আৰু ঈদো পাইছেহি, একো কাম হোৱা নাই, লাহে লাহে কামবোৰ কৰিম আৰু। কাপোৰ কানি ধোৱা, এনেও পিন্ধা কাপোৰ বাৰু ৰেগুলাৰ ধোৱা হৈছে, কিন্তু পৰ্দা কাপোৰ, চোফা কাপোৰ, এনেকৈ বেডশ্বীটবোৰ ধুব লাগিব ঈদ বুলি আৰু। তাকে আৰু এতিয়া ৰ'দ দিছে যেতিয়া দিলেই হয় আৰু। পিন্ধা কাপোৰবোৰ ৰেগুলাৰ ধোৱা হৈছে বাৰু, ৰ'দ নাই যদিও। তেনেকৈ বতাহতে শুকুৱাই আছোঁ আৰু, যিহেতু বাচ্ছা আছে আৰু অকণমানটোৰ কাৰণে আৰু কাপোৰবোৰ ধুবই লাগিব। ঈদ পাইছেহি আৰু বৰ ঈদ। বহুত দিন ভিডিঅ' বনোৱা নাই, ফাৰ্ষ্ট ভিডিঅ'টোৱে দিলোঁ। তাৰপাছতে কিহৰ ওপৰতনো ভিডিঅ'টো বনাম তাকেই ভাবি থাকোঁ সদায়। কিবা এটাতো ওলাব লাগিব ন, এনেই বনালেই নহ'ব ন ভিডিঅ'টো, কিনো দেখাম আৰু সেইবুলিয়ে ভাবি বনোৱা হোৱা নাই। এতিয়া ঈদো পাইছেহি, বনাম আৰু লাহে লাহে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, সেয়াই মৰম দিব। ভিডিঅ' বুলি ক'লে বিশেষ একো নাই বাৰু মোৰ লাইফত। মোৰ লগত যি হৈ থাকে সেইবোৰকে আপোনাৰ লগত শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল বুলিবলৈ, বেয়া বুলিবলৈ কিনো আৰু, দিম আৰু যিটোকে হৈ থাকে লাইফত সেইটোকে দেখাম আপোনালোকক। এয়া বৰষুণকৈ ৰ'দজাক ওলালে যেনিবা দেই, মনটোকে ভাল লাগিছে। ঈদ বুলি কামবোৰ কৰা হ'ব, বিশেষকৈ কাপোৰ ধোৱা। ৰ'দ দিছে, দিলে হয় আৰু। এয়া অলপ পাছত বান্দৰ আহিলেই, আম খাইছে, পকা কেঁচা আম একো থৈ দিয়া নাই, চব খাইছে। আমাৰ ইয়াত যে বান্দৰৰ পৰা একো কৰিব নোৱাৰি, পাচলিৰ পৰা একদম ফল মূল একো নহয় মানে, হ'লেও মানে বান্দৰে খাই পেলাই, পাছত বহুত বেয়া লাগে। কিনো কৰিব, সিহঁতৰ গাতো দুখ নাই, সিহঁতি আহিছে আৰু খাবৰ কাৰণে, যিহেতু গছ গছনি কাটি কিমান ধ্বংস কৰা হৈছে। সেইটোক জীৱ জন্তুকনো কিনো গালি পাৰিম আৰু। বহি খাই আছে, তাই দৌৰ মাৰিছে কুকুৰক দেখিলে।
আকৌ এয়া অলপ পাছত বতৰটো ডাৱৰীয়া কৰি আহিছিল, বৰষুণ দিলেই। কাপোৰ মেলা আছিল বাহিৰত, চব ভৰোৱাবলগীয়া হ'ল। উপায় নাই, এনেকেই চলি আছে এইকেইদিন। আমনি লাগিছে, বৰষুণ দিয়ে আছে। বৰ হৈ গৈছে, কাপোৰ কানি নুশুকোৱা হৈছে, উপায় নাই আৰু। গুড ইভিনিং গাইজ। এয়া বেলু ডুবু হৈছে আৰু ইমানেই ভাল লাগে নহয় এইটো এটা সময়ত, মানে আমাৰ ঘৰৰ আগফালে এনেদৰে দেখিবলৈ পোৱা যায় এটা দৃশ্য, সুন্দৰ দৃশ্য। কিমান ধুনীয়া লাগিছে চাওকচোন বাৰু। এইফালে ইফালে বেটাক লৈ অকণমান বাহিৰলৈ ওলাই আহিলোঁ। তাক বাহিৰত ওলাই আহিব লাগে। এতিয়া হৈছে পাছবেলা, সি কিবা কিবি কৈ আছে। আকৌ পাছদিনাখন দুপৰীয়া ৰ'দ দিছে। বেটাক খেলিব লাগে, পানীত অলপ খেলিবলৈ দিছোঁ। এইফালে ইমান চোকা ৰ'দ দিছে, ভিতৰত বহুত গৰম, বাহিৰতে সেইকাৰণে বহি আছোঁ। এতিয়া বেটাক গা পা ধুৱাই মেলি খেলি আছে সি। চাইকেলখন দেখিলে কিনো কৰিছে, সৰু ল'ৰা ছোৱালী দিয়কচোন, কিবা এটা দেখিলেই আৰু লাগি যায় খেলিবলৈ। মন ভাল থাকিলে হয় আৰু। বিশেষ তাৰ আমনি একো নাই বাৰু আজিলৈকে, খেলি থাকে ধুনীয়াকৈ, যিটো পায় সেইটোকে খেলি থাকে, আমনি নাই তাৰ। হ'লেও মাজে মাজে যেতিয়া কৰে আৰু ভালকৈ কৰে আৰু। ভাবিলোঁ ভিডিঅ'টো সমাপ্ত কৰোঁ ইয়াতে আজিলৈ। নেক্সট এটা ভিডিঅ' লৈ আহিম আপোনালোকলৈ। ঈদো পাইছেহি আৰু মোৰ চেনেলটো সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। এতিয়ালৈ বাই বাই।